हेलो बंधुসকল আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ' লৈ ভাৰতবৰ্ষৰ এক অন্যতম সুন্দৰ ৰাজ্য ঝাৰখণ্ডৰ পৰা। ঝাৰখণ্ডত অহাৰ আগতে আমি ছত্তীশগড়ত প্ৰায় এমাহ দিন ডিউটি কৰিলোঁ। যেহেতু এতিয়া ইলেকশ্যনৰ সময়, ইলেকশ্যনৰ ডিউটি আমাৰ প্ৰায় এমাহ চলিলে আৰু এতিয়া আমি ঝাৰখণ্ডলৈ আহিছোঁ। ঝাৰখণ্ডত আমি প্ৰথম আহিছোঁ গুমলা জিলাত আমি প্ৰথম আহিছোঁ। গুমলা জিলাতে আমি আমাৰ যি থকাৰ ব্যৱস্থা আছিলে, যি জেগা আছিলে, সেই জেগাটো অলপ দেখাইছোঁ, চাব পাৰিছে কেনেকুৱা আছে থকা জেগাটো। গুমলাৰ ঘাগৰাত আমাৰ ডিউটি শেষ হোৱাৰ পাছত আমি ওলালোঁ বেলেগ জেগাৰ কাৰণে, আৰু বেলেগ জেগা আমি গ'লোঁ হাজাৰিবাগ জিলা আমি যাওঁ। হাজাৰিবাগ জিলাত আমাৰ প্ৰায় তাতো এসপ্তাহমানতকৈ অলপ বেছি থকা হ'ল। ইয়াত চবচে বেছি ভাল লগা ঠাইডোখৰে হ'ল ইয়াৰ যিটো লোকেল মাৰ্কেট, এই লোকেল মাৰ্কেটটো। কিয়নো বাহিৰত আপুনি এনেই মানুহক দেখি নাপায়, কিন্তু ইয়াৰ যি লোকেল মাৰ্কেট, তাত আহিলে আপুনি মানুহ বা মানুহৰ ভিৰ দেখিবলৈ পোৱা যায়। সেইকাৰণে লোকেল মাৰ্কেটবোৰ ইয়াত বহুত ভাল লাগে। হাজাৰিবাগত থাকোঁতে আমাৰ এনেকুৱা অৱস্থা হ'ল যে আমি এদিন ট্ৰেক্টৰতো যাত্ৰা কৰিব লগা হ'ল, কিন্তু ধুনীয়া লাগিলে, মজা লাগিলে। ভবা নাছিলোঁ যে আমি ডিউটি কৰোঁতে কেতিয়াবা ট্ৰেক্টৰতো আমাৰ যাত্ৰা কৰিব লগা হ'ব পাৰে বুলি। হাজাৰিবাগ জিলাত আমাৰ ডিউটি শেষ হোৱাৰ পাছত আমি অন্য এখন জিলা ধনবাদ জিলালৈ আমি ৰাওনা হৈছিলোঁ। চাব পাৰিছে এখন ধুনীয়া ডন বস্কো স্কুল, আৰু আমি যিমানো জেগাত থাকিবলৈ দিয়া হ'ল আমাক, তাতকৈ চবতকৈ বেছি ধুনীয়া ঠাইখন এইখনেই ৰামকানালী ডন বস্কো স্কুলটো। ইয়াত বহুত ভাল লাগিলে পৰিৱেশটো, ইয়াৰ বহুতখিনি সা সুবিধাবোৰ বহুত ভাল পালোঁ। ইয়াত ধুনীয়া লাগিলে ইয়াত থাকি কিনে। ইয়াতে বহুতখিনি খেলা ধূলাৰ সুবিধাও আছিলে, কিয়নো ডন বস্কো স্কুল আছিলে। তো আমি ইয়াতে অলপ সময়ো কটাইছোঁ, ভাল সময় কটাইছোঁ, খেলিছোঁ, বাগিছোঁ। চাব পাৰিছে এতিয়া মই অলপ ঝুলনাত অলপ খেলিম, আৰু খেলিলোঁ, ভাল লাগিলে। মোক চাই কিনে আৰু দুজনমান আহিলে, তাহাঁতিও খেলিলে। মজা, একদম অনুভৱটো মজা। আৰু ইয়াতে যদি আমাক সদায় থাকিব দিয়া হ'লে ভাল লাগি গ'লহেঁতেন, কিন্তু থাকিব নিদিয়ে, কিয়নো ডিউটি আমাৰ। সময়ৰ নাটনিৰ বাবে ভিডিঅ'বোৰ বহুত কম বনোৱা হয়, তথাপিও চেষ্টা কৰোঁ বনাবলৈ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।